আজি মই আকৌ কেইটামান সাঁথৰ লৈ আহিছোঁ। যদি সাঁথৰকেইটা উত্তৰ জানে কমেণ্ট কৰি জনাবচোন। কি গৰুৱে ঘাঁহ নাখায়? আপোনালোকে বাৰু ক'ব পাৰিবনে কি গৰুৱে ঘাঁহ নাখায়? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, মৰা গৰুৱে ঘাঁহ খাব নোৱাৰে। কি বস্তু ল'ৰাৰ থাকে কিন্তু ছোৱালীৰ নাথাকে? আপোনালোকে ক'ব পাৰিবনে কি বস্তু ল'ৰাৰ থাকে কিন্তু ছোৱালীৰ নাথাকে? হয়, উত্তৰটো হৈছে দাড়ি ল'ৰাৰ থাকে কিন্তু ছোৱালীৰ নাথাকে। ৰঙা ঘোঁৰা ৰৈ যায়, ক'লা ঘোঁৰা গুচি যায়। ৰঙা ঘোঁৰা ৰৈ যায়, ক'লা ঘোঁৰাটো গুচি যায়। উত্তৰটো বাৰু কি জানে যদি কমেণ্ট কৰকচোন। হয়, জুই আৰু ধোঁৱা। ৰঙা ঘোঁৰা মানে জুই আৰু ক'লা ঘোঁৰা মানে ধোঁৱা। উপজিয়ে বুঢ়া হয় কোন? কি বস্তু বা কোন উপজিয়ে বুঢ়া হৈ আহে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো বুঢ়া আঙুলি। বুঢ়া আঙুলি জন্মৰ পৰাই বুঢ়া। কি বস্তু বাৰীত সেউজীয়া, বজাৰত ক'লা আৰু ঘৰত ৰঙা? ক'ব পাৰিবনে? যদি জানে কওকচোন। হয়, চাহপাত যেতিয়া বাৰীত থাকে সেউজীয়া, বজাৰত ক'লা আৰু ঘৰত আনিলে ৰঙা। চকু থাকে কিন্তু নেদেখে, নাক থাকে উশাহ নলয়, ভৰি আছে খোজ নাকাঢ়ে, কাণ আছে নুশুনে, কি বাৰু কওকচোন। হয়, পুতলা। ৰঙাকৈ বামুন্তি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ। কি হ'ব পাৰে জানে যদি কমেণ্ট কৰি জনাওকচোন। হয়, আৰমলি পৰুৱা। পানীত জন্মে পানীত মৰে, যি পানীতে জন্ম হ'ব আৰু পানীতে মৰিব। যদি জানে কমেণ্ট কৰকচোন। হয়, নিমখ পানীত জন্ম হয় আৰু পানীতে মৰি যায়। তিনিটা আখৰৰ বস্তুটো সকলোৰে থাকে, প্ৰথমটো এৰি দিলে গৰম অনুভৱ কৰে। যদি জানে কমেণ্ট কৰক। হয়, কিতাপ। কিটো আঁতৰাই দিলে তাপ হয়। খালে থিয় হৈ থাকে, নাখালে শুই থাকে, কি বাৰু কওকচোন। খালে যি থিয় হৈ থাকে আৰু নাখালে শুই থাকে। হয়, উত্তৰটো হৈছে বস্তা। যদি আপুনি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব।